হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালেই চাগে। তো মোৰো ভাল। তো বহুত দিনৰ মূৰত আকৌ এটা ব্লগ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো বিশেষকৈ টাইম নাপাম ব্লগ বনাবৰ কাৰণে। যিহেতু ডিউটি থাকে নটাৰ পৰা 5:30লৈকে, তাৰ পৰা অভাৰ ডিউটি হ'লে কৰিবলগীয়া হয়। এঘাৰটাৰ পৰা একেবাৰে টাইম মিলাব নোৱাৰোঁ। আৰু ছানডেটোত ছুটি পালেও বিশেষকৈ মোৰ ভাগৰ মোবাইলটো একেবাৰে ভাল নহয়। ভিডিঅ'টো ৰেকৰ্ডিং কৰি থকাৰ মাজতে মানে অফ হৈ যায়। তো তেতিয়া মানে ভাল নালাগে ভিডিঅ'বোৰ বনাই। আৰু ভিডিঅ'টো যেনেকৈ নহওক শ্বুট কৰিলোঁ, তাৰপিছত এডিটিং কৰিবলৈ প্ৰব্লেম হৈ যায়। শ্বুট কৰি লৈ পিনাখনি আনো, তাৰ পৰা এডিটিং কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তো অলপ এডিটিং কৰোঁতে যদি মই চং এটা লগাব বিচাৰোঁ, চংটো মানে য'ত লগাওঁ মানে বেলেগত গুচি যায়। তো কাটন কুটন কৰিবলৈ অলপ প্ৰব্লেম হৈ যায়। সেইকাৰণে একেবাৰে ব্লগ দিব পৰা নাই। আৰু বিশেষকৈ সময়ো নিমিলে। তো আপোনালোকে অলপ মৰম চেনেহ ছাপোৰ্ট কৰিব। তো কেৰেলাৰ পৰা ভাল ভাল ব্লগ দিব ট্ৰাই কৰিম। তো সেইটোৱে আৰু আমি যিহেতু কোম্পানী ৰুমত নাই, আমি ফেমিলি লৈ আছোঁ যিহেতু, তো সেইকাৰণৰ পৰা এক্সট্ৰাকৈ ৰুম লৈ থাকিবলগীয়া হৈছে। সেইকাৰণে বিশেষকৈ মোবাইল এটাও কিনিব পৰা নাই। তো ৰুমতে দিব লাগে মাহিলী 5,500 টকা। তো 5,500 টকা দি পিনে আকৌ ৰুমটো দিব লাগে আৰু এক্সট্ৰাকৈ দিবলগীয়া হয়। তো কাৰেণ্টৰ বিলটো দিবলগীয়া হৈ যায়। কাৰেণ্টৰ বিল চিল দি মেলি প্ৰায় 6,000মান ৰুমতে দিবলগীয়া হয়। আৰু এতিয়া দেখিছে, এতিয়া জুম হৈ গৈছে, আপোনালোকে বিশ্বাস কৰিব নোৱাৰিব। তো জুম হৈ যায়। তো বিশেষকৈ মোবাইলটো একেবাৰে দামী নহয়, কম দামী হয়। মই 8,500 সেনেকুৱাই দি লৈছিলোঁ। 8,500মান পৰিছিলে লওঁতে। তো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি লৈছিলোঁ। ইনফিনিক্স হট 10 প্লে আপোনালোকক আগত কৈ দিছোঁ। তো সেইকাৰণৰ পৰা মানে ভিডিঅ'বোৰ ৰেকৰ্ডিং কৰিব নোৱাৰোঁ, আৰু ৰেকৰ্ডিং কৰিলে এডিট কৰিব নোৱাৰোঁ। সেইটোৱে প্ৰব্লেমটো। আৰু বিশেষকৈ মোবাইলটো এতিয়া ঘপককৈ ল'ম বুলি ক'লে ল'ব নোৱাৰোঁ, যিহেতু কোম্পানীৰ পৰা কিবা এটা কাম কৰি কিবা এটা পাওঁ, আৰু ৰুমতে প্ৰায় দিবলগীয়া হয়। আৰু মই মানে কামলৈ যাওঁ, মানে বহুত দূৰ হয় কামটো। তাত যাবলৈও মোক মাহিলী ভাড়া লাগে 3,000 টকা। তো ওচৰতে বহুত কাম আছে। তো কাম থাকিলে কি হ'ব, বহুত হাৰ্ড কাম হয়, যিহেতু মই ইমান হাৰ্ড কাম কৰিব নোৱাৰোঁ। সেইকাৰণৰ পৰা সেইটো অলপ উজু হয়, তাতে কৰি আছোঁ। তো সেইটোৱে আৰু। তো দেখাই দিম আপোনালোকক। তো ৰুমটো বেছি ডাঙৰ নহয়, 2টা ৰুম আছে, এটা কিচেন আছে। তাতে লৈ 5,500 টকা কাৰেণ্টৰ বিলটো এক্সট্ৰাকৈ দিব লাগে। কাৰেণ্টৰ বিলটো মাহিলী দিব নালাগে বাৰু। তো 2 মাহৰ মূৰত আহে। তো 2 মাহৰ মূৰত আহিলে নহ'ব, মাহিলী 5,500 টকাকৈ দিব লাগে। আৰু নেক্সট মাহত 2 মাহ হৈ যোৱাৰ পিছত 6,000 টকা দিব লাগে। মানে কাৰেণ্টৰ বিলটো 500 টকা আহে। 2 মাহত মুঠতে পাক্কা 500 টকা আহিবই। সেইটোৱে আৰু। তো আৰু মই যিটো কোম্পানীত কাম কৰোঁ, দেখাম বাৰু আপোনালোকক কেনেকুৱা কোম্পানীত কি কৰোঁ। সেইটো আপোনালোকক দেখাম। আপোনালোকে যদি কমেণ্ট কৰি জানিব বিচাৰে তেতিয়া নিশ্চয় জনাম। আৰু বতৰটো আজি বৰ ভাল নহয়, মানে বিশেষকৈ একেবাৰে ডাৱৰীয়া হয়। আৰু মোৰ ভাগৰ গাটো বিশেষকৈ ভাল নহয়। মই আজি 2 দিন ছুটি কৰিলোঁ ডিউটি, একেবাৰে ভাল নহয়। বিশেষকৈ ষ্ট'ৰত থাকিব লাগে, বহুত ঠাণ্ডা হয়। সেইকাৰণৰ পৰা ঠাণ্ডা, যিহেতু ঠাণ্ডাত মানে পানী লাগি থাকে, আৰু পানী লগা জ্বৰ হৈয়ে থাকে। মাহটোত 2-3 বাৰ পৰোঁ বেমাৰত। সেইকাৰণৰ পৰা গাটো ভাল নাই, মাতটো অলপ বেলেগ হৈ আছে। তো আৰু মই এতিয়া ৰাস্তা কাষতে বহি আছোঁ। ইয়াতে চাউণ্ড এটা শুনি আছে চাগে ভিডিঅ'টোত। আৰু মোৰ ভাগৰ মোবাইলটো বাদ দিয়ক, ৰেকৰ্ডিংটো কৰাটো বাদ দিয়ক মোবাইলটো। আৰু বিশেষকৈ মোৰ ভাগৰ স্পীকাৰ নাই। চাউণ্ডটো আপোনালোকে ডাইৰেক্ট মোবাইলৰ চাউণ্ডটোতে শুনিব পাই থাকে। মোৰ কোনো স্পীকাৰ নাই। আৰু ল'ম বাৰু লাহে ধীৰে। তো আপোনালোকে অকণমান আশীৰ্বাদ কৰিব, মই যাতে ভালে কুশলে থাকিম, আপোনালোকৰ মাজত ভাল ভিডিঅ' দিব পাৰোঁ। তো সেইটোৱে বিচাৰোঁ। আৰু চাউণ্ডটো গৈছে, ওচৰতে কোম্পানী এটা আছে, কোম্পানীটো ছাইডতে বহি আছোঁ, বেক ছাইডত বহি আছোঁ। তো সেইকাৰণৰ পৰা কোম্পানীটোত মেচিন চলি থাকে, যিকোনো মেচিন যি কিবাকিবি চলি থাকে, তাৰ পৰা চাউণ্ডটো আহি আছে। সেইটোৱে আৰু বাৰু এইবিলাক এতিয়া বাদ দিয়ক, সেইবিলাক কথা। তো এইকেইদিন 2 দিন হৈছে ধামাকা বৰষুণ দি আছে। আৰু মই আমাৰ যোনটো ৰুমটো আছে, মানে তাত মানে লোকেল মানুহ বহুত আছে, লোকেল মানে মালায়ালিয়ান মানুহ বহুত আছে। তো সিহঁতৰ ভাষাটো বেলেগ হয়, আৰু বহুত আছে। তাৰ পৰা মানে যোনটো ৰোড হয়, বহুত সৰু হয় ৰাস্তাটো। তাত লোকেল মানুহবিলাকক গাড়ী অনা নিয়া কৰিব নোৱাৰে, আৰু সৰু হয় ৰাস্তাটো। আপোনালোকক দেখাইছোঁ, চাই লওক। দেখিছেই নহয়, ইমান সৰু গলি। তো ইমান সৰু গলিত মানে ক'ত বাইক অহা যোৱা কৰিব, বাইকখন অহা যোৱা কৰিব পাৰে, বাইক আৰু চাইকেল অহা যোৱা কৰে।
গাড়ী চাড়ী অহা যোৱা একেবাৰে কৰিব নোৱাৰে। তো এইফালে ঘৰ দেখিছে মালালী মানুহ, আৰু এইবিলাক দেখিব পাইছে, যিমানবিলাক দেখিব পাইছে মালালী। তো ইয়াত এই আগলৈ ভাড়া ৰুম আছে। ভাড়া ৰুমত অসমৰ মানুহ আছে কেইটামান। তাত সস্তা হয়, সৰু সৰু এটা ৰুমেই থাকে, তাতে লয় 3000 টকা লয় নেকি। মই জনামতে 3000 বুলি কোৱা শুনিছোঁ, বিশেষকৈ মই ইমানকৈ নাজানো। তো সৰু সৰু গলি হয়। তাৰপৰা এইবিলাক দেখিছে, এইবিলাক মালালী মানুহৰ ঘৰ হয়। আৰু মই থকাখন ইমান মানে টাউন নহয়, মানে বিশেষকৈ অকণমান গাঁৱলীয়া চিষ্টেম হয়। আৰু আপোনালোকে যে মই কৈছিলোঁ যে চাউণ্ডটো শুনি আছে বুলি, এইটো দেখিছে নহয়, এইটো কোম্পেনী হয়। এইটো মই কোম্পেনীটো বেক চাইড কোম্পেনী হয়, বেক চাইডটো। আগফালৰ পৰা মেইন ৰোড আছে, আগফালে মেইন ৰোডটো আছে। তো সেইফালে মেইন হেৰিটো আছে, এইটো বেক চাইডটো, সেইকাৰণৰ পৰা বাউণ্ডাৰী মাৰি থোৱা আছে। এইটো মেচিন আছে, তাতে চাউণ্ডটো আহি আছে তাৰ পৰাই মানে। তো এইটো ছাইডে দেখিছে, এইটো ছাইডেদি যাব লাগিব। এইটো ছাইডেদি গ'লেই মই ৰুমৰ পামগৈ। আৰু মই সেইকণতে বহি আছিলোঁ, মানে বিশেষকৈ এইকণতে বহি আছিলোঁ। তো এইটুকা দেখিছে নহয়, এটা পুখুৰী ষ্টাইলৰ। যদি ইয়াতে বৰষুণ দিয়ে, অলপ সৰহকৈ বৰষুণ দিলে কাছৰ ওলায়। মই এদিন কাছৰ এটা পাইছিলোঁ। তো এদিন ধৰি ৰাখিলোঁ টিং এটাত। তো নেক্সট দিনাখনি মই আকৌ এৰি দিলোঁ। তো সেইটোৱে আৰু। তো আগলৈ গৈ থাকিব লাগিব। এইটো দেখিছে, বৰষুণ দিছিলে, কৈছিলোঁ দুদিনকৈ বৰষুণ দিছিলে বুলি, সেইকাৰণৰ পৰা পানী হৈ আছে। আৰু এইবিলাক দেখিছে কলগছ হয়। তো এইটো দেখিছে নহয়, পানী হৈ আছে গোটেই। অলপ আগলৈ গ'লে পামগৈ ৰুমটো। তো এইবিলাক পানী মানে বৰষুণ দি আছিলে যে। তো গলিটো দেখিছে বহুত সৰু হয়, ইয়াত গাড়ী অনা নিয়া কৰিব নোৱাৰে। আছে বহুত মানুহ আছে, আগলৈ বহুত মানুহ আছিলে। তো সেইটো আৰু আমাৰ ৰুমটো দেখাইছোঁ বোলো। তো দেখিছেই, এইটোৱে হয় আমাৰ ৰুমটো। ইয়াতে থাকোঁ। আৰু ওপৰত এটা ৰুম আছে, ওপৰৰ ৰুমটোত মালালী মানুহ আছে। তো এইখন এখন চাইকেল দেখিব গৈছে, চাইকেলখন। এইখন চাইকেল মই ডিউটিলৈ অলপ দূৰ অনা নিয়া কৰোঁ এখনতে। তাৰপৰা আৰু জুম হৈ গৈ আছে এতিয়াও, এইটোৱে হৈ আছে প্ৰব্লেমটো। দেখিছে, এইটোৱে হয়। দুটা ৰুম আছে, এটা কিটচেন আছে, তাতে 6000 টকা দিব লাগে। ফাইনেলি মই বুকখন লৈ আহিলোঁ। এইখনেই হয় বুকখন, দেখিব পাইছে বিলাৰ। আৰু দেখাই আছোঁ আপোনালোকক, ইয়াতে থৈ ল'ব লাগিব। বিশেষকৈ মই মোবাইলটো থ'বৰ কাৰণে মোৰ হাতত একো ষ্টেণ্ড নাই যে। তো সেইটোৱে হয়। দেখাই আছোঁ আপোনালোকক মিলি কি প্ৰডাক্ট আছে সকলোবোৰ চাই দিব। দেখিছে, এইখিনি দেখিছে, ইয়াতে প্ৰডাক্টখিনি আছে, সকলোবোৰ নাম লিখা আছে আৰু কিমান গ্ৰামৰ কি কথা লিখা আছে ইয়াতে লিখা আছে। দেখিব পাইছে 200 গ্ৰামৰ আৰু আধা কেজি পোৱা যায়। এইটো দেখিছে, এইটো মালাবাৰ পৰঠা হয়, আৰু এইটো চুইটকৰ্ণ হয়, এইটো যিহেতু আমি মাকৈ বুলি কওঁ। এইটো দেখিছে। তাৰপৰা এইফালে পৰঠা 3টা আইটেম আছে। তো ইয়াতে দেখিছে কইন পৰঠা আৰু উইথ পৰঠা। তাৰপৰা ভেজিটেবল চব্জি, মানে সকলোবোৰ গ্ৰীণ মটৰ, তাৰপৰা ফুলকবি, তাৰপৰা মানে সেউজীয়া শাক পাচলি মানে কাটি মানে মিক্স কৰি থোৱা আছে, সেইটোকে ভেজিটেবল বুলি কৈছে। তাৰপৰা ইয়াতে আছে গ্ৰীণ পিচ মটৰ। তাৰপৰা এইফালে দেখিছে এইটো ফ্ৰেঞ্চি ফ্ৰাইজ বুলি আছে। সেইটো হয় আলুটো কাটিং কৰি পিনাখনি বইল কৰি, হাফ বইল কৰি পিনাখনি কাটিং কৰি থৈছে। তাৰপৰা সেইটোৱে আৰু এইটো দেখিছে ফিছ ফিংগাৰ। এইটো মই বিশেষকৈ নাজানো কি হয়, এইটো মই খাই পোৱা নাই। টেষ্ট কৰি চাব লাগিব। এইটো আৰু এইটো এটা দেখিছে ভেজিটেবল স্প্ৰিং ৰোল। তো কি হয় নাজানো, আৰু মই খায়ো পোৱা নাই বিশেষকৈ। কোম্পানীত থাকোঁ হয়, তাৰ পৰা এটা বস্তু ফ্ৰীকৈ আনিব নোৱাৰোঁ, এটা ফক্সি মাৰি কিবা এটা কৰি আনিব নোৱাৰোঁ। তো আনিবলগীয়া হ'লে পইচা দি আনিব লাগিব, সেইকাৰণৰ পৰা পইচাটো যোৱাবই নোৱাৰোঁ। এইটো এটা বাটাৰফ্লাই চিমছ, এইবোৰ দেখিছে নহয়, ভেজিটেবল চামোচা, ফিছ কাটলাইট কি আছে এইবোৰ চাই লওক, আপোনালোকে চাই লওক। তাৰপিছত দেখিব পাইছে এইবিলাক চিকেন কাটলাইট, চিকেন নাগাৰ, চিকেন চামোচা, চিকেন স্প্ৰিং ৰোল, মিট কাটলাইট, মিট চামোচা। তাৰপৰা এইবিলাক দেখিছে, এইফালে চিকেন হয়, ব্ৰইলাৰ মাংস, এইটো লেগ পিচ আছে ব্ৰইলাৰ। এইটো এইফালে দেখিছে, এইফালে বাফেল্লো, এইটোৱে ম'হৰ মাংসটো, যিহেতু বিফ বুলি কয়, এইটোৱে হৈছে ম'হৰ মাংসটো। আৰু এইফালে দেখিছে মটন, এফালে দেখিছে ছাগলীৰ মাংস, খাচী ছাগলীৰ মাংস। তাৰপৰা এইফালে আছে ফিছ আইটেম, এইবিলাক কি মাছ হয় নাজানো, আৰু চিনিও নাপাওঁ মই বিশেষকৈ এইবিলাক মাছ। তাৰপৰা এইটো দেখিছে, এইটোৱে বিশেষকৈ চিনি পাওঁ, এইটো হৈছে মিছা মাছ। আৰু এইটো হৈছে মিছা মাছ, এইটো মিছা মাছ, ডাঙৰ মিছা মাছ আৰু সৰু মিছা মাছ। আমাৰ অসমৰ নিচিনা মিছা মাছটো একেবাৰে নহয়, বহুত ডাঙৰ হয় মিছা মাছটো। তো এইফালে আছে মাছ দেখিছে, এইটো দেখিছে মেকৰেল, এফালে দেখিছে চিলভাৰ পম্পট, ব্লেক পম্পট, পেছপৰ্ট, চি ব্ৰিম, চিৰ ফিছ,
বহুতো আইটেম আছে, গোটেইখিনি আইটেম মানে আমাৰ কোম্পানীটোত আছে পেকেজ চিষ্টেমত। আৰু দেখিছে চেল ফিছ কাৰ্ড আৰু হয় বহুত দামী হয়, বহুত প্ৰডাক্টবিলাক মানে বহুত দাম হয়। সেইটো আৰু এইফালেখিনি আইটেম দেখিছে ট্ৰেভেলি, কবিয়া, চৰ্ট কাৰী কাৰ্ড, সেইবিলাকে আৰু এই ইমানেই আছে আইটেমটো, ইমানখিনি আইটেম আছে। ইমানটোৱে আইটেম আছে। মই যোনটো কোম্পানীত কাম কৰোঁ মানে দোকানৰ পৰা মানে যোনবিলাকৰ পৰা অৰ্ডাৰ আহে, এই দোকানবিলাকত মানে অৰ্ডাৰ আহে, ষ্ট'ৰ নহয় জানো, অৰ্ডাৰ আহে দোকানবিলাকত মানে পাৰ্চেল দিব লাগে পেকিং কৰি পিনাখনি। সিমানে পেকিং থাকে অলৰেডি কাৰ্টনত ভৰাই পিনে কি দিলোঁ কি কথা কাৰ্টনটোৰ ওপৰত লিখি পিনাখনি দিলেই হ'ল। বাকী সিমানটোৱে। আজিৰ এই ব্লগটোত বিশেষকৈ একোৱেই দেখাব নোৱাৰিলোঁ, তো তাৰ বাবে ক্ষমা কৰি দিব। ওলাই যাবলৈ বিশেষকৈ বহুত পইচা লাগে আৰু ওলাই যাব নোৱাৰোঁ সেইকাৰণৰ পৰা, আৰু গাটো ভাল নাই বিশেষকৈ সেইকাৰণৰ পৰা ওলাই নাযাওঁ। তো আৰু ভিডিঅ'টোত ক'বলগীয়া একোৱেই নাই বিশেষকৈ। ভিডিঅ'টো ইমানতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো চাই যদি অলপ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যদি ফেচবুক পেজত চাইছে ফেচবুক পেজটো ফ'ল' কৰি দিব, প্লিজ ফ'ল' কৰি দিব। তো তেতিয়া অলপ ভিডিঅ' বনাবলৈ ভাল লাগিব আৰু অকণমান ছাপোৰ্ট কৰিব। আপোনালোকৰ আশীৰ্বাদ পালে মই নিশ্চয় সুখী হ'ম। তো আজিলৈ ইমানতে দিছোঁ। বাই বাই।